বাবু তুমি রেডি হয়ে গলা পিকনিক খাবো যাব রেডি হয়ে গলা ই যাম ক'ত যাবা আজি ক'ত পিকনিক খাব যাবা ক'ত যাবা পিকনিক খাব যাম ইমান এক্সাইটেড হৈ আছা তুমি বলা যাওঁ আমি এতিয়া আমি বাবুক ষ্ট্ৰলাৰত বহাই লৈ যাম বাবু ইফালে চাই দিয়া একবাৰ হাই কৈ দিয়া হাই বাবুলি বাবু তাৰ বহুত ফূৰ্তি পাই সি চাওকচোন সি হাঁহি আছে যেতিয়া আমি তাক ফুৰিব লৈ যাওঁ বাহিৰত এনেকৈ বেছি দূৰততো নহয় ওচৰৰ জেগাতে যাওঁ কিন্তু বহুত ফূৰ্তি পাই ইয়াতে বহাই দিলেই সি কি হাঁহি তাৰ কি ফূৰ্তি আছে পিকনিকত যাব আমি আহি পাই গলো সুইমিং পুল হাই এভৰিৱান মই অপৰূপা মই চিৰাগ আৰু মই ৰৌশন আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোতো টাইটেলটো চাই আপোনালোকে গম পাইছে আজি আমি আমাৰ এপাৰ্টমেণ্টৰ সুইমিং পুলত পিকনিক কৰিবলৈ আহিছোঁ আৰু কিহৰ পিকনিক জানেনে আমি সকলোৱে ভাল পোৱা পানী দিয়া ভাত বা পইতা ভাত বা পন্তা ভাতৰ তো তেনেহ'লে ভিডিঅ'টো চাই থাকিব আজি আমি ইয়াতে পিকনিক কৰিম এই চাক লৈ আহিছোঁ ইয়াতে চব খোৱা বস্তুবিলাক আছে আৰু ইয়াতে বহুত আছে বহা ঠাই ইয়াতেও খাব পাৰি বহি কেতিয়াবা আমি কি কৰোঁ উইকেণ্ডত আহি ইয়াতে ব্ৰেকফাষ্ট কৰোঁ এইখিনিত নহ'লে বা এইখিনিত বলক এতিয়া জেগাখিনি এবাৰ দেখুৱাই দিওঁ মই আৰু ৰাতিও এই জেগাখিনি বিৰাট ধুনীয়া লাগে আপোনালোকক মই দেখাই দিম ৰাতিৰ ভিউ এটাও ইয়াত কি হয় চব পিনে ইয়াতে লাইট জ্বলাই থৈ দিয়ে আৰু এইখন যে দেখিছে এইখন বিচনাৰ নিচিনাও হৈ যায় ইয়াত বহিও আমি বহুতবাৰ মানে ব্ৰেকফাষ্ট কৰিছোঁ এইখিনি জেগাত আমি গোটেই বস্তুখিনি লৈ আহোঁ আৰু ইয়াতে ব্ৰেকফাষ্ট কৰোঁ চাওকচোন কি ধুনীয়া এই জেগাটো বহুত শান্তি লাগে ইয়াত আহি পেলাই ইয়াতে বহি থাকোঁ বহুত ভাল লাগে আৰু সন্ধিয়া টাইমততো গোটেই পিনে যেতিয়া লাইট জ্বলি থাকে ইয়াত বহি থাকিব যিকোনো এটা জেগাত বহি থাকিবলৈ ইয়াতে হওক বা ইয়াতে হওক বহুত ভাল লাগে বহি থাকি এই পানীৰ শব্দটো শুনি থাকিয়ে ভাল লাগে আৰু বলক এবাৰ এইফালে দেখুৱাই দিওঁ গ্ৰিল ক'ত কৰে সেইখিনি জেগা দেখুৱাই দিওঁ এবাৰ এনেতো আমি ইয়াতে গ্ৰিল কৰি খাওঁ আগতে খাইছিলোঁ বহুতবাৰ কিন্তু এতিয়া কি হয় বাবু আছে কাৰণে ইমান টাইম থাকিব নোৱাৰি ইয়াতে সেইকাৰণে ঘৰৰ পৰাই লৈ আহিছোঁ আজি গোটেইখিনি বস্তু গ্ৰিল কৰি ঘৰৰ পৰাই মাছ লৈ আহিছোঁ
ইয়াতেও ধুনীয়াকৈ বহা জাগা আছে এইবিলাক আৰু ইয়াতে এইবিলাক গ্ৰিল কৰা জাগা আছে এইবিলাক চাওক ইয়াতে ধুনীয়াকৈ গ্ৰিল কৰি খাব পাৰি আৰু এইফালে চাওক ইয়াতেও বহা জাগা আছে তেনেহ'লে বলক আমিও যাওঁ আমাৰ পিকনিকটো ষ্টাৰ্ট কৰোঁ এটা জাগা বিচাৰি ওলাওঁ ক'ত খাম আমি আৰু আপোনালোকক দেখুৱাই থাকিম পিকনিকৰ লোকেশ্যন এইটো হয় আজি আমাৰ আৰু এই বেগখনত চব খোৱা বস্তুবিলাক লৈ আনিছোঁ ধুনীয়াকৈ ইয়াতে ছেট আপ কৰি লওঁ আৰু লগতে আপোনালোককো দেখুৱাই থাকিম এইয়া চাওক কি লৈ আনিছোঁ আমি তেনেহ'লে পটককৈ মই থালখন সজাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ এইখন ৰচনৰ থাল হয় আৰু এইখন হ'ল মোৰ আমাৰ একচুৱেলি কাঁহৰ থালি এখনেই আছে সেইকাৰণে মই এইখনত ৰচনক দিছোঁ আৰু মই এনে নৰ্মেল থালিতে লৈছোঁ আমাৰ এয়া চবৰে প্ৰিয় পানী দিয়া ভাত পঁইতা ভাত বা পন্তা ভাত পিঁয়াজ জলকীয়া ইয়াতে জাষ্ট এতিয়া ওপৰৰ পৰা নিমখ আৰু তেল দিব বাকী আছে এই মই টেমাত লৈ আনিছোঁ মিঠাতেল আৰু এইটো নিমখ চাইডত আছে আলু পিটিকা ইয়াত আছে গ্ৰিল কৰা মাছ এইটো পুদিনা আৰু ধনিয়াৰ চাটনি হয় অলপমান তেঁতেলী টেঙাও আছে আৰু এইটো মচুৰ দালিৰ বটা হয় আপোনালোকক যদি এইবিলাকৰো ৰেচিপি লাগে মই কেনেকৈ বনাইছোঁ তলত কমেণ্ট ছেকশ্যনত জনাই দিব মই জলকীয়া লোৱা নাই ৰচনক 2টা জলকীয়া দিছোঁ আৰু কওকচোন কাৰ দেখি খাব মন গৈছে তলত কমেণ্ট ছেকশ্যনত জনাই দিব আৰু ইয়াত লৈ আহিছোঁ এইটো ডাবৰ পানী এইটো নৰ্মেল পানী তেনেহ'লে আমি খাব ষ্টাৰ্ট কৰোঁ এতিয়া আমাৰ প্লেটখিনি ৰেডি হৈ গ'ল এতিয়া আমি খাব ষ্টাৰ্ট কৰোঁ বাবু তুমিও খাবানে আৰু বাবুৰ এইটো ফাৰ্ষ্ট পিকনিক হয় আজি আজিলৈ ইমানে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে তলত কমেণ্ট ছেকশ্যনত জনাই দিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'জ মই লৈ আহি থাকিম আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়াহে মই দিয়া ভিডিঅ'জবিলাকৰ ন'টিফিকেশ্যনছ পাই থাকিব অহা ভিডিঅ'ত লগ পাম বাই 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 বাই